Hello, Hombaki guys. Welcome back to my YouTube channel Film Mixing guys. এতিয়া বৰ্তমান বাজিলে 6টা মান বাজিলে 7টা মান বাজিলে চাগে আমি গৈ আছো ৰাখব চাব আমি এতিয়া গৈ আছো ৰাখব চাব কাৰণে তো ৰাখব চলি আছে সকলো গমেই পায় সিনেমা হলত ৰাখব চলি আছে যতীন বৰাৰ তো মানে এই আৰু দিনত তো টাইম নাপাৱে ইফালে মানে দোকানী মানুহ আছে আমাৰ লগত দোকানী মানুহ মন্টুদা ফাৰ্মাসীখন আছে আৰু ইফালে লগতে কাপোৰ দোকানী আমাৰ ইফালে আছে বস ঠিক আছে দেখাই হৈছে মোৰ ভিডিও আগৰ ভিডিওত এই যিটো ধূপ ধৰাত এটা ব্লগিং কৰিছিলো এইটো দেখাই হৈছে তো এই আমি দিনত টাইম নাপাওঁ একচুৱেলি তো দিনত টাইম নাপালে ৰাতি গৈ আছোঁ ৰাতি অনলাইন বুকিং কৰিছোঁ টিকট 7:30 বজাৰ মানে চাবৰ কাৰণে গৈ আছোঁ আৰু আছে 6জন আৰু মানে এইখন কাৰখানাত কিবাকে যাম আৰু 6জন তো সেনেকৈ চাবৰ কাৰণে গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ৰাখবখন কেনেকুৱা হৈছে যোনসকলে মানে চাইছে তো এইটো গমেই পায় আৰু যোনসকলে চাৱা নাই ৰাখবখন কেনেকুৱা হৈছে চাই কিনে জনাই আছোঁ চাই কিনে কেনেকুৱা পাওঁ চিনেমাখন আপোনালোকক সকলোখিনি মানে জনাই আছোঁ আৰু তো ভিডিওটো চাই থাকক তো গাইস আমি এতিয়া যাবৰ কাৰণে ৰেডি পুৰা গৈ আছোঁ আৰু ছয়গাঁৱলৈকে বেছি দূৰ নহয় আমাৰ ইয়াৰ পৰা 20-25 কিলোমিটাৰ মান হয় মই ফাকনে দিনত চাই আছোঁ বেছি টাইম নালাগে আমাৰ ইয়াৰ পৰা যাওঁতে তো কাৰত গৈ আছোঁ ন বৰ বেছি 15 মিনিটমান লাগিব আৰু তো গৈ আছোঁ আৰু ইফালে বছৰ মানে ভাত খোৱা নাই বোলে দিনত তো কেক খাই আছে আৰু তো বাকী মানুহখিনি চাই দেখুৱাই দিছোঁ আপোনালোকক চবেই হাই কৰি হাই তো ৰাখব চাব গৈ আছোঁ গাইছ যতীন বৰাৰ তো যতীন বৰা মই মানে ফেন হয় মোৰ বহুত ভাল লাগে তেখেতৰ অভিনয় মোক তো আৰু মানে তেখেতে যিটো অভিনয় কৰে ন সেইটো অভিনয় মানিব লাগিব আৰু মানে ক'ব লাগিব ভাল লাগে চাই কেনে চাব গৈ আছোঁ আৰু গাইছ আমি আহি পালোঁ ছয়গাঁও চিনেমা হল এতিয়া মানুহ লাইন লাগি আছে ইয়াতে চাবৰ কাৰণে বহুত মানুহ আহিছে মোবাইল চিনেমাখন চাই লোৱাৰ আগতে চাহ দোকানত সোমিলোঁ আমি চাহ দোকানত কিবা অকণমান খাই লওঁ পেটটো মেইন গাইছ পেটটো অলপ পূজা কৰি লওঁ পূজা কৰি উঠি আমি চিনেমা চাম তো গাইছ আহি গ'লোঁ আমি ছয়গাঁও চিনেমা হল তো মানে কি টাইমটো হোৱা নাই এতিয়া অলপ চাহ তাহ কিবা খাই লওঁ সোমোৱাৰ আগতে হলত সোমোৱাৰ আগতে কিবা অলপ খাই লওঁ তো গাইছ চাহ খাই থাকোঁতে মানে ফিল্মখন পূৰা ষ্টাৰ্ট হৈ আছে চাহ খাই অলপ দেৰি হৈ গ'ল তাৰপিছত পেচাব কৰি লওঁ তাৰপিছত আৰু চাব গৈ আছোঁ এইজন দেউতা আমাৰ হঠাতে ঢুকাই থাকিল তেতিয়াৰ পৰাই এই ফটোখন ইয়াত ওলমি আছে আজিলৈকে তাততো এটা ধূপ জ্বলোৱা দেখা নাই কিয় সৰুৰে পৰা তই মোক কেৱল এলাগী কৰি আহিছ খং কৰি আহিছ কিয় মা মন্দিৰলৈ যাবলৈ নতুন শাৰী এখনো আনিছে চোৱাচোন চোৱা আৰে চোৱাচোন তো গাইছ চালোঁ দে ফিল্মখন মানে এনেকুৱা হৈছে কাহিনীটো আউটষ্টেণ্ডিং মানে ক'বলৈ ভাষা নাই তো মন্টুদা অলপ কিবা কৈ দিছে দেই ফিল্মখনৰ বিষয়ে কি কবি কালি কম আজি নকম দিয়া চাই কেনেকুৱা পালি চাই কেনে কেনেকুৱা পালি মজা লাগিছে মজা তো ফিল্মখন যোনে চোৱা নাই সকলোৱে চাব আহিব সকলো অসমীয়া ফিল্ম আগবঢ়াই লৈ যাওক আৰু এনেকুৱা ধুনীয়াকৈ বনাই আছে গাইছ যিখন কি বুলি কয় এইটো ৰঘুপতিখনো মানে বহুত ধুনীয়া হৈছিলে তো চাইছে সকলোৱে চাগে তো এইখনো চাব আহক যোনে চোৱা নাই মানে এনেকুৱা বনাইছে কাহিনী গাইছ মানে ক'ব লাগিব আৰু তো যদি মানে অলপ ভালদৰে মানে কি মানে অকলে যদি চালোঁ হয় ন চকুৰ পানী ওলাই গ'লা হয় কিন্তু চকুৰ পানী ওলাব নিদিলে দিছোন দে তো বাকী ফেমিলিৰ লগত চাব আহক ফিল্মখন ফেমিলিৰ লগত চালে বেছি মজাটো পাব গাইছ তো মানে কি চকুৰ পানী ওলাই যাব বাকী আৰু নকওঁ ফিল্ম চাই কেনেকুৱা পালি বেয়া নহয় না তো অলপ কিবা কৈ দিছোন দি না ফেমিলিৰ লগত চাব পাৰা চিনেমা আৰু সকলোকে আহিব চিনেমাখন চাবৰ কাৰণে ভাল হৈছে ভাই কিনে বঢ়িয়া তো গাইছ সকলোৱে চাব আহিব এতিয়া বৰ্তমান ঘৰত যাম ভাই ফিল্মখন চাই কেনেকুৱা পালি ফিল্ম চালি না দে
তো গাইছ ৰাঘৱ চিনেমাখন সকলোৱে চাব আহক অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীটো বহুত আপগ্ৰেড হৈছে আগতকৈ আৰু আপোনালোকে চালেহে বেছিকৈ আৰু আগলৈ আগবাঢ়ি যাব সেয়েহে আপোনালোকে সকলোৱে চাব আহক